ফ্ৰেণ্ডছ, কি খবৰ তোমালোকৰ? মোৰ খবৰ বৰ্তমান ভালেই। বহুত দিনৰ মূৰত আহিছোঁ আকৌ। ভিডিঅ' বনোৱা হোৱা নাই। আজি ভাবিলোঁ বহুত দিনৰ মূৰত ভিডিঅ' এটাকে বনাওঁ। এনেই আছোঁ। গৰমটো বহুত। এতিয়া বাজিছে 10:30, কিন্তু ইমান ৰ'দ দিছে। বহুত গৰম উঠিছে। গৰমতে বনোৱাই নহয়, ইমান এলাহ লাগে। তো আজি ভাবিলোঁ বনাওঁ, যি হওক। বাকী তোমালোক ঠিকে আছা? তোমালোকৰ সকলোৰে ভিডিঅ' মই চাই থাকোঁ। মোৰো বনাব মন যায়, কিন্তু নাজানো দেখি ইমান বনাবলৈও মন নাযায়। তো আজি যেনেকৈ হওক বাৰু বনাওঁ আৰু। তো আজি ভাবিছোঁ মই আপোনালোকক মোৰ হাতেৰে, মই নিজে হাতেৰে কৰা দুযোৰমান কাপোৰ দেখাম। এম্ব্ৰইডাৰী কৰিছিলোঁ। তো তাকে দেখাওঁ বুলি ভাবিছোঁ। আপোনালোকৰ কেনেকুৱা লাগে জনাব। তো ব'লক এতিয়া আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। কৰোঁতে যিহেতু বহুত গৰম হয়, ফেনটো চলাই থোৱাৰ কাৰণে মা দেউতা শুনা হৈছে। এতিয়া হুলস্থুলটো হৈ আছে, ক্ষমা কৰিব। গৰমত ফেনৰ লগতো ভিডিঅ' কৰিব নোৱাৰি যে, মাতটো আহি গ'ল আৰু পিছত চাওঁতেহে গম পাইছোঁ। ধৰিব পাৰিব মাতটো। ফাৰ্ষ্টতে মই এইযোৰ দেখাইছোঁ। এইখন হৈছে মেখেলাখন। এইখন হৈছে মেখেলাখন এযোৰৰ। সৰু সৰুকৈ দিছোঁ ফুল, বেছি দিয়া নাই। কেনেকুৱা লাগিছে জনাব। ভৰ্তি চিলা হয়, কিন্তু শকত গুলিটোৱে কৰাৰ কাৰণে এইটো দেখিবলৈ বেলেগ লাগিছে। চাদৰখন হৈছে এইখন। কাঞ্জিমান পাতত কৰা আছিলে এইযোৰ। এইটো আগটো, চাদৰৰ আগটো তেনেকৈ 3 লাইন দিয়া আছে। আৰু এইটো ছাইডত পাৰি এটা দিয়া আছে, এপাহ অলপ আঁতৰে আঁতৰে। পিন্ধি দেখাইছোঁ, মই নাই পিন্ধা, মোৰ ভতিজাজনীয়ে পিন্ধি দেখাইছে। চাওক কেনেকুৱা লাগিছে। শেষত মই আপোনাক পিন্ধি থকা ফটো দেখাম এইযোৰ। ব্লাউজটো নাই, ৰঙা ব্লাউজ পিন্ধিলে হ'ল, তেনেকৈ কৰা হোৱা নাই খালি। এযোৰ হৈছে এইযোৰ মিক্স পাটত কৰা আছে। এইটো ক্ৰছ চিলাই বুলি কয় চাগে, মই ইমান নাজানো বাৰু চিলাইবোৰ নামবোৰ, কিন্তু এইটো ক্ৰছকৈ কৰা আছে। ইউটিউবৰ পৰা চাই কৰিছিলোঁ। কেনেকুৱা লাগিছে জনাব। আপোনাক মেলি দেখাইছোঁ। ইয়াতে মেখেলাখনত ডাঙৰ ডাঙৰকৈ 3 পাহ দিয়া আছে, তলৰ লাইন। আৰু ওপৰত এপাহ দিয়া আছে। বহুত বেছি ফুল নাই দিয়া, চিম্পুলতে কৰা আছে। এইখন হৈছে মেখেলাখন, চাদৰখন দেখাইছোঁ। এখন চাদৰখনত মই চুককেইটাত এপাহ ডাঙৰকৈ দিয়া আছে, আৰু আগটোত সৰু সৰু মাজৰকেইটা সৰু সৰুকৈ দিয়া আছে। দহি বাতি থৈছোঁ এইটো কালাৰৰ। মোৰ বহুত ভাল লাগে কাপোৰযোৰ।
আপোনালোকক কেনেকুৱা লাগিছে জনাব। এইটো পাৰিটোতো সৰু সৰুকৈ এপাহ এপাহ দিয়া আছে। আৰু মাজত দিছোঁ এপাহ ডাঙৰকৈ। মাজত এপাহ মানে ধৰক এই মাজত যিডোখৰ আমি পিং মাৰোঁ সেইখিনিত এপাহ পৰাকৈ দিয়া আছে বুকুখনৰ ওচৰত, আৰু আগ ছাইডটোত সৰু সৰুকৈ দিয়া আছে এপাহ এপাহ। ব্লাউজটো এইটো ইয়াতে এপাহ ইয়াত কৰিব লাগিছিলে, কিন্তু কৰা হোৱা নাই এতিয়ালৈকে, কৰিম চাগে পাছত। চিম্পুল হয় ব্লাউজটো, এনেকৈ চিলাই থোৱা আছে। পিঠি ছাইডটো এইটো। কাপোৰযোৰ মই গাত লৈ দেখাইছোঁ ৰ'ব। এইযোৰ পিন্ধি দেখাইছোঁ, চাওক ভতিজাজনীয়ে পিন্ধিছে, এনেকুৱা লাগিছে জনাব। এপাহ এইখিনিতে পৰে। এতিয়া ছোৱালীজনী সৰু কাৰণে অকণমান বেয়া হৈছে, অকণ তললৈ আহিব। নহয়, এইটো আগটো ঘূৰি দিয়া, ঘূৰি দিয়া। আপোনালোকৰ কাপোৰযোৰ কেনেকুৱা লাগিছে জনাব। মোৰ কিন্তু বহুত ভাল লাগে, মিক্স পাটৰ হয়, মিক্স পাটৰ কাপোৰত কৰিছিলোঁ। আৰু এযোৰ আছে, এইযোৰ একেবাৰে চিম্পুলত হয়, তেনেকৈ ফুল কৰা নাই, অকল ইয়াত ঊলে ছাইডটো কৰা আছে। এখন মেখেলাখনত একো নাই, চিম্পুল হয়। এখন চাদৰখন, ইয়াতে চাদৰখনত এই ছাইডকেইটা ঊলেৰে গাঁঠি থোৱা আছে, মিক্স পাতে হয় এইযোৰ। এটা পাৰি ছাইডটোত ঊলে গঠা হয়, আৰু ইয়াত দহি বাতি থোৱা আছে মণিগুটি দি। ইয়াৰ ব্লাউজটোতো অকণমান কৰি থোৱা আছে। এইটো ব্লাউজটো, ইয়াতে ডিঙিতে ঊলে গাঁঠি থোৱা আছে, ডিঙিটো, আৰু ইয়াত হাততো গুঠি থোৱা আছে এনেকৈ। এইটো চাইডে বেক চাইডটো, এইটো বেক চাইডে দিয়া আছে খুব। কেনেকুৱা লাগিছে কাপোৰকেইযোৰ আপোনালোকে জনাব। এইযোৰ মই আপোনালোকক পিন্ধি দেখাইছোঁ ৰ'ব। এইযোৰ এখন। এইযোৰ চিম্পুলত হয়, ফুল তেনেকৈ কৰা নাই, খালি ঊলে গঠা আছে। ছোৱালীজনী সৰু কাৰণে তাই ফিটিং হোৱা নাই কাপোৰবোৰ পিন্ধা, দেখাইছোঁ আৰু অলপকৈ পিন্ধা কেনেকুৱানো লাগিছে। কাপোৰকেইযোৰ দেখালোঁ, আপোনালোকৰ কেনেকুৱা লাগিছে জনাব। বহুত কষ্ট হয় হাতেৰে কৰোঁতে, কিন্তু ভাল লাগে কৰি। কাপোৰকেইযোৰ মোৰ খুবেই ভাল লাগে, যিহেতু ইমান কষ্ট কৰি কৰিছোঁ। আপোনালোকৰ কেনেকুৱা লাগিলে জনাব। আৰু মই আগতে পিন্ধিছোঁ কাপোৰকেইযোৰ, তাৰ ফটো মই আপোনালোকক দেখাম। যদি আপোনালোকৰ ভাল লাগে কাপোৰকেইযোৰ মোক কমেণ্টত জনাব, আৰু মোৰ ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ।